ডক্টৰ A.P.J Abdul Kalam হৈছে এনে এজন ব্যক্তি যি আমাৰ বাবে প্ৰেৰণাৰ উৎস। তেখেতে কেতিয়াও জীৱন যুদ্ধত হাৰ মনা নাছিল আৰু অৱশেষত এজন সফল ব্যক্তিলৈ ৰূপান্তৰিত হৈ সমগ্ৰ বিশ্বতে তেখেতৰ চাপ বঢ়াই যাবলৈ সক্ষম হৈছিল। তেখেতে বহুখিনি বাণী কৈ গৈছে যিয়ে আমাক জীৱন যুদ্ধত আগুৱাই যোৱাত সহায় কৰিব। আহকচোন জানো। প্ৰথমতে এজন মানুহে আন এজন মানুহক দিব পৰা আটাইতকৈ মূল্যৱান বস্তু বা উপহাৰ হ'ল মৰম, দয়া, সন্মান আৰু উৎসাহ। গতিকে প্ৰতিজন ব্যক্তিক এই উপহাৰ বা বস্তু দিয়াৰ চেষ্টা কৰিব লাগে। তেতিয়া নিজে সুখী হোৱাৰ লগতে সেইগৰাকী ব্যক্তিকো সুখী কৰি তুলিব পৰা যাব। তেখেতে কাৰোবাৰ ভৰিত ধৰি সফলতা লাভ কৰাতকৈ সেই ভৰি দুখনেৰে দুখোজ আগুৱাই নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰাটোৱেই শ্ৰেষ্ঠ বুলি গণ্য কৰিছিল। তেখেতে বিশ্বাস কৰিছিল যে আনৰ ওপৰত আশা নকৰি নিজেই নিজৰ পথ বিচাৰি ল'ব লাগে। ডক্টৰ A.P.J Abdul Kalam দেৱ নতুন প্ৰজন্মৰ প্ৰতি আশাবাদী আছিল। তেখেতে কৈছিল, নতুন প্ৰজন্মৰ বাবে মোৰ এই বাৰ্তা যে তোমালোকে সদায় কিছু পৃথক কৰিবলৈ চেষ্টা কৰা আৰু নিজৰ ৰাস্তা নিজেই নিৰ্মাণ কৰা আৰু লগতে অসম্ভৱক পাবলৈ চেষ্টা কৰা। কিয়নো তেওঁ বিশ্বাস কৰিছিল যেতিয়া পৃথককৈ চিন্তা কৰিব তেতিয়াই আৱিষ্কাৰৰ পথ মুকলি হ'ব। তেখেতে কৈছিল, তুমি যদি তোমাৰ কামক চেলুট কৰা তেন্তে কাকো চেলুট কৰিব নালাগে বা কোনো ব্যক্তিক চেলুট কৰাৰ প্ৰয়োজন নাই। আৰু যদি তোমাৰ কামক তুমি অসন্মান কৰা তেনেহ'লে সকলোকে চেলুট কৰিব লাগিব। কালামদেৱে কৈছিল, ফেইল কৰি হতাশ নহবা, কাৰণ ইংৰাজীত ফেইল শব্দৰ অৰ্থ হ'ল ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং। ইয়াৰ অৰ্থ হৈছে ফেইলিয়াৰ হৈছে শিকাৰ প্ৰথমটো ধাপ। বিফলতাই তোমাক সফল হোৱাৰ ৰাস্তা দেখুৱাব। আব্দুল কালাম দেৱে কৈছিল, প্ৰতিদিনে আপোনালোকে 4টাকৈ লাইন ক'ব। প্ৰথমতেই মই শ্ৰেষ্ঠ, আৰু দ্বিতীয়তে মই কৰিব পাৰোঁ, তৃতীয়তে ঈশ্বৰ মোৰ লগত আছে, আৰু চতুৰ্থতে ক'ব যে মই জয়। গতিকে তেখেতে এফাৰ্মেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। আৰু যেতিয়া নিজকে শ্ৰেষ্ঠ বুলি ভবা হ'ব, যেতিয়া নিজে কৰিব পাৰিম বুলি ভবা হ'ব, আৰু যেতিয়া প্ৰতিটো সময়তে ভগৱান লগত আছে বুলি ভবা হ'ব আৰু নিজকে জয়ী বুলি ভবা হ'ব, তেতিয়া নিশ্চয়কৈ সফলতা আমাৰ হ'ব। কালামদেৱে কৈছিল, কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱতাৰ নৈত সাঁতুৰিব শিকক, তেতিয়াহে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিব। তেখেতে আকৌ কৈছিল, যদি তুমি পৃথিৱীখন সলনি কৰিব বিচৰা প্ৰথমতে তুমি নিজৰ পৰা আৰম্ভ কৰা। ধৈৰ্য দুৰ্বলতাৰ প্ৰতীক নহয়, দুৰ্বলতাৰ প্ৰতীক হ'ল খং। গতিকে ধৈৰ্য হ'ল সাহসৰ প্ৰতীক। সেয়েহে আব্দুল কালাম দেৱে খঙৰ পৰিৱৰ্তে যিকোনো পৰিস্থিতিত ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছিল। আৰু এতিয়া আহিছোঁ ডক্টৰ A.P.J Abdul Kalam দেৱৰ বিভিন্ন বাণীসমূহৰ ভিতৰত শেষৰটো বাণীলৈ। সপোন সেইটো নহয় যিটো আমি শুই থাকোঁতে দেখোঁ, সপোন সেইটোহে যিয়ে আমাক শুব নিদিয়ে। গতিকে ডক্টৰ A.P.J Abdul Kalam দেৱে কৈছিল, যেতিয়া আমি জীৱনত সপোন দেখোঁ, সফলতাৰ সপোন দেখোঁ, সেই সপোনে আমাক শুব নিদিয়ে। সেই সপোনে আমাক প্ৰতিটো মুহূৰ্ততে আমাক কি কৰি থাকে? উৎসাহিত কৰি থাকে। গতিকে এয়াই আছিল ডক্টৰ A.P.J Abdul Kalam দেৱৰ 10টা মহৎ বাণী। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।